ধন্যবাদ জনাইছোঁ, সুৰজিতাক ধন্যবাদ জনাইছোঁ আৰু কেইজনমান আছে মোৰ সাংবাদিক বন্ধুসকল, মই নামটো নাজানো, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। দৰ্শক সীমিত যদিও কোনো কথা নাই, গাবলৈ লৈছোঁ খুব ধুনীয়া গীত এটি, আশা কৰোঁ সকলো শুনি নিশ্চয় ভাল পাব।
প্ৰতি বছৰে এই অনুষ্ঠানটোত আহোঁ মই যোৱা বছৰো আহিছিলোঁ কোনোবাই দেখিছে যি চিনি পাব এইবাৰো আহিছোঁ আৰু এইটো অনুষ্ঠান যিমান বছৰে চলি থাকে মই আহি থাকিম আৰু পুনৰবাৰ মই তৌফিক উল্লাক ধন্যবাদ জনাইছোঁ নিমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ